পিছে আপোনাৰ বিয়াৰ পৰিকল্পনা কেতিয়া? মোৰ ইয়াতকে অলপ কেনেকুৱা ফিলিংছ মানে ৱাও বহুত ভাল লাগিছে বিজনী আহি এনেকৈ বঙাইগাঁও গৈ থাকোঁ এইটো ৰাস্তাতে যাওঁ কিন্তু বিজনী অহা নাছিলোঁ আজি এই সুযোগ দিয়াৰ কাৰণে আনন্দৰাম বৰুৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনাৰ বিয়াৰ পৰিকল্পনা কেতিয়া? মোৰ ইয়াতকে অলপমান বেছি মই 26 বছৰ পৰিকল্পনাটো আৰু 3-4 বছৰ পিছত কৰিম। ডিম্পুদাই মোৰ বিয়াত ব্লগ বনাব, মই তাৰ বিয়াত গান বনাম। ঠিক আছে। ভাল পোৱাৰ সংজ্ঞাটো কি আপোনাৰ লগত দুজনৰ? ই বেছি ভালকে জানে, গান চান গাইছে ভাই। তো মোৰ নজৰিয়াৰে মানে প্ৰেম মানে গান, গান মানে প্ৰেম। আৰু দাদা আপোনাৰ? প্ৰেম মানে ভিডিঅ', ভিডিঅ' মানে প্ৰেম। মানে পঢ়িব লাগে তো ৰিজাল্টত আশা কৰিব নালাগে, এইটো কথা মই কোৱা নাই, এইটো কথাটো শ্ৰীকৃষ্ণই কৈছিল অৰ্জুনক। তাৰ মই তাতে যাওঁ আশা মত কৰোঁ তো তেনেকৈ আপোনালোকে পঢ়ি যাওক, 100% দি পঢ়ক, কিন্তু ৰিজাল্টৰ আশা নকৰিব। যেতিয়া আশা নকৰে না তেতিয়া যিয়ে ৰিজাল্ট নকৰে কিয় পুৰা ফালাফালি হয়, কিন্তু যেতিয়া আশা কৰোঁ তেতিয়াহ'লে আমি ভোট কৰিছিলোঁ আশা নকৰাকৈ 100% দি চেষ্টা কৰি যাব লাগে বুলি ভাবোঁ। আৰু আজিকালি আশা কৰিব নোৱাৰা এনে হৈ গৈছে, কাৰণ আমাৰ ভাৰতখনত জানে কিমান মানুহ, কিমান পপুলেশ্যন। তো আপুনি ধৰক পোষ্ট ওলাব 300 চাকৰি, ল'ৰা ছোৱালী এপ্লাই কৰিব 3 লাখ। মানে মই নতুনকৈ ইউটিউব চেনেল ষ্টাৰ্ট কৰিছোঁ। তুমি যেতিয়া ষ্টাৰ্ট কৰিছিলা মানে আপুনি তো তেতিয়া ফেচ কৰিছিলা না যে ভিডিঅ'জ ভিউ নাহে তো আৰু নকৰোঁ বা সেনেকুৱা টাইপৰ। সেইটো সকলোৰে হয়, মানে আজিকালিতো সকলোৱে ইউটিউব ভিডিঅ' বনাই বুলি ক'ব পাৰি। ইয়াতো চাগে বেছিভাগ হাতে অপশ্যন বুলি কোনে ইউটিউব ভিডিঅ' বনায়, তো ইয়াত বহুত আছে। তো প্ৰথমতে মানে ইমান ভাবিব নালাগে, নৰ্মেলি বনাই থাকিব লাগে যে বেলেগে নাচালেতো মই চাম, কাৰণ ইউটিউবৰ পৰা ভিডিঅ' দিলে হৈ নাযায় যদি কিবা প্ৰব্লেম নহয়। তো আজি আপুনি এয়া কলেজৰ এটা ভিডিঅ' বনালে, এই ভিডিঅ'টো যেতিয়া তুমি বুলি কৈছোঁ তুমি বিয়া চিয়া চলি বুলি হোৱাৰ পিছত চাবা কেনেকুৱা ফিলিংছ কেনেকুৱা ফিলিংছ মানে ৱাও। তো সেই ফিলিংছটোৰ কাৰণে আচলতে প্ৰথমতে বনাব লাগে, মানুহে চাওক বুলি নহয়। আৰু তাৰপিছত যেতিয়া অট'মেটিক ভাল হ'ব ভিডিঅ'বিলাক এক্সপিৰিয়েঞ্চৰ পৰা তেতিয়া মানুহে চাব। কিন্তু প্ৰথমতে ভিউৰ আশা কৰি বনালে সেইটো মানে নহ'ব পাৰে, কাৰণ ইউটিউবটো তেনেকুৱা না, কাৰণ কিমানে চাব চোৱা মানুহ ইমানো বেছি নাই না। তো সেইকাৰণে আৰু মোৰ মতে প্ৰথমতে নিজৰ কাৰণে বনাব লাগে যে থাকি যাওক পিছত চাম। ভাল পোৱাৰ সংজ্ঞাটো কি আপোনাৰ লগত দুজনৰ? ই বেছি ভালকে জানে, গান চান গাইছে ভাই। তো মোৰ নজৰিয়াৰে মানে প্ৰেম মানে গান, গান মানে প্ৰেম। আৰু দাদা আপোনাৰ? প্ৰেম মানে ভিডিঅ', ভিডিঅ' মানে প্ৰেম। পিছে আপোনাৰ বিয়াৰ পৰিকল্পনা কেতিয়া? মোৰ ইয়াতকে অলপমান বেছি মই 26 বছৰ পৰিকল্পনাটো আৰু 3-4 বছৰ পিছত কৰিম। ডিম্পুদাই মোৰ বিয়াত ব্লগ বনাব, মই তাৰ বিয়াত গান বনাম। ঠিক আছে, ধন্যবাদ।